एवरीवन वेलकम बैक टू माय यूट्यूब चैनल की खबर आशा करूँ सबै भाले आछे और मैं भाले आसो ए हाथ लै कলৈ गৈ आছো गम पाइছেনে বাৰু আপোনালোকে ভিডিওটো শেষলৈ চাই যাব গম পাব মানে ধৈৰ্য ফল মিঠা হয় বুলি মানুহে কয় নহয় তো আপোনালোকে ধৈৰ্য ফল ৰখি থাকক আৰু এতিয়া আমি পামেই গৈ আৰু এই মাত্ৰ আমি ইয়া পাইছোহি কিতাপৰ দোকানত ভাবিছে চাগে আজি কিতাপৰ দোকানত কিয় আহিছো মানে মই মানে অহা বছৰ মানে ক্লাস 11 মানে ওপেনত লৈছিলো আৰু এবাৰ ক্লাস 12 ওপেনতে লৈছো তো সেইভাবে ক্লাস 12 কিনিব আহিছো আৰু এতিয়ালৈকে ইতিমধ্যে মানে এডমিশনটো লোৱা গৈ নাই যেহেতু 6-7 মাহে আছে তো সেইভাবে সময়ো গৈ আছে তো সেইভাবে আমি কিতাপ সিতাপ কিনি ললো আৰু তাৰ পিছত এ আমি সাৰ্টিফিকেট মানে ফটোকপি কৰিব কাৰণে সাৰ্টিফিকেট কৰিব কাৰণে আহিলো তাৰ পিছত আমি ফটো কেখমা উঠি ললো এফালে এটা খুৰা এজনে ফটো কাটি আছে আপোনালোকে দেখাই পাইছে আৰু এই মাত্ৰ এটা ঘৰ পালোহি ইমান বাপৰে বাপ দিল্লীত ইমান গৰম নহয় মানে কুলাৰ বতাহে মানে শান্তি দিয়ে ফেনে একো কামে নকয় আৰু ইয়া নিৰজৰ কাৰণে কালাৰিং বুক লৈ আনিছিলো তো সেইভাবে ইয়া তাক দিলো সি দেখি বহুত হ্যাপি হৈ গল আৰু এটা সাৰপ্ৰাইজ আছে তাৰ কাৰণে চাওক এইটো স্কেচ কালাৰ তাৰ এইটো মানে বহুত ফেভৰেট সি মানে ড্ৰয়িং কৰি বহুত ভাল পায় এইটো দিলো বহুত ভাল পালে আৰু এতিয়াহে মই মোৰ নিজৰ কিতাপ সিতাপখিনি উলিয়াই লৈছো আৰু আপোনালোকক কম বাৰু কিমান কেখন কিতাপ কিনিছো আৰু কেইটা সাবজেক্ট লৈছো মই মানে 6টা সাবজেক্ট লৈছো মই মানে সহজ সাবজেক্টে লৈছো যাতে পঢ়িবলৈ সুবিধা হয় হিন্দী ইংলিশ হিষ্ট্ৰি পলিটিক্যাল সায়েন্স আৰু হিষ্ট্ৰি লৈছো ইমান কেইটা লৈছো তাৰ পিছত হঠাৎ পাপাৰ ফোন আহিলে যে নিৰজ জলদিকে বাহিৰলৈ পঠিয়াই দিয়া তাৰ কাৰণে এটা সাৰপ্ৰাইজ লৈছো গাইজ মানে আজি মানে নিৰজো ভালেই ভাল তাৰ মানে সাৰপ্ৰাইজে পায় যে পাপাই মানে আজি সাইকেল এখন দিলে আৰু সি দেখি বহুত হ্যাপি হৈ গল আৰু ইফালে এতিয়া সি চলাব লৈছে মই তাক কৈছো যে সাইকেল আনি দিছে তো চলোৱা না সি কৈছে চলাম আজি প্ৰথমবাৰ কাৰণে সি ইমান ভালকে পাৰা নাই তথাপিও গাইজ লাহেলে পাইছে অলপ হলেও সি মানে তাৰ বহুত বেছি মন গৈ আছে সাইকেল অসমত থাকোতে বিচাৰি আছিল আৰু ইয়াত দৰ্জা খুলি দেখিলো যে বাহিৰত ইমান বৰষুণ দি আছে মানে লাহে লাহে অলপ বৰষুণ দিছে ভাগ্য ভাল গাইজ গৰমত বৰষুণ এজাক দিলে কাৰণে মই চেঁচা লাগি গল আৰু মই কিহৰ কাৰণে ইমান মানে দাঁতলি উলিয়াই হাঁহি আছো আপোনালোকে গম পাইছেনে আমাৰ মানে ৰুমৰ মানে বৰ্ডটো এয়া মানে ইলেক্ট্ৰিচিটিৰ বৰ্ডটো চাওচোন এইটো মানে লৰাই দিলে মানে হিলাই দুলাই দিলে মানে তেতিয়াহে মানে লাইটটো আহে নহলে মানে নাহে সেই বুলি মই মানে মায়ে হাঁহি পেলাই বহুত খং উঠি গৈছিলে আৰু কিতাপ আনিছো যেহেতু গাইজ আজি পৰা পঢ়া আৰম্ভ কৰিব লাগিব হয় নহয় আজি হওক বা কালি হওক আৰু ইফালে গাইজ এতিয়া মই এটা সাবজেক্ট পঢ়িলো সাবজেক্টটো পঢ়ি বহুত বেছি ভাল লাগি গলে আৰু আপোনালোকে ক'বচোন কোনে কোনে ক্লাস 12ত আছে গাইজ এই মাত্ৰ মই এতিয়া ৰিলস বনাই আহিছো আৰু আপোনালোকক মই বাহিৰৰ বতৰটো অলপমান দেখুৱাই দিওঁ চাওকচোন এয়া চাওকচোন ৰাতিপুৱা অলপমান বৰষুণ দিছিলে আৰু ভাতিবেলা অলপমান দিছিলে জিগজাগকে আৰু এতিয়া অলপমান ডাৱৰীয়া নিচিনা বতৰটো কৰি আছে বলকচোন এতিয়া দেখুৱাই দিওঁগৈ আৰু তাৰ আগতে এয়া চাওকচোন মোৰ লুকটো আজি কেনেকুৱা লাগিছে কমেণ্টত জনাব আজি মানে কিমান ধুনীয়া হেয়াৰ ষ্টাইল বনাইছো মানে চিম্পল তৰিকেছে মানে ধুনীয়াকৈ বনাইছো আজি পাপাই দিনত সজিনা লৈ আহিছিলে আৰু তাকে মায়ে কাটি আছে ৰাতি আজি বনাব এয়া সজিনা আৰু সজিনা কাৰ ফেভৰেট মোৰটো বহুত বেছি ফেভৰেট আৰু এইটো ইংলিছত ড্ৰামষ্টিক বুলি কয় আৰু মাক কৈছিলো যে পিচি পেলাই কওঁ কিয় কাৰণে বুঢ়া আছে সজিনা কেইটা বুঢ়া তো সেইবাৰ মায়ে কৈছে নালাগে চুপি খোৱা মজাই বেলেগ আৰু এইফালে এতিয়া ভাত চাতো বনাই হৈ গ'লে আৰু টিভিটো চলি আছে নিৰজে ক'ত গ'ল বলচোন চাওঁগৈ এইফালে এতিয়া নিৰজে নাই দেখোঁ বাথৰুমত এতিয়া সি বন্ধ হৈ বুলি আছে কিহৰ কাৰণে হৈ আছে সেইটোও ক'ম বাৰু হে ভগৱান ই মানে ছোৱালী কাপোৰ পিন্ধি আছে ই ছোৱালী হ'ল নেকি গাইজ আপোনালোকে ভাবিছে নেকি গাইজ ই মানে এবছৰ দুবছৰ আগতে মোৰ মানে ফ্ৰকো পিন্ধিছিলে তো সি আকৌ পিন্ধিলে এতিয়া আৰু এইফালে মায়ে এতিয়া সৰিয়হৰ সৈতে ধুনীয়াকৈ সজিনাখিনি বনালে টেষ্টিকৈ আৰু বাহিৰত পিনে বলকচোন দেখুৱাই দিওঁ মাক আৰু মায়ে এতিয়া কাপোৰ চাপোৰ চপাই আছে তো আজি ব্লগটো ইমানখিনিতে সামৰি মাৰিছোঁ যদি ভাল লাগিছে লাইক ছাবস্ক্ৰাইব